Hello everyone, welcome back to my channel. So আজি আহিছো আমি ভক্তিৰ কুটিৰ মানে আপোনালোকে সাকে দেখিছে ৰিলছত বহুত ভাইরাল হৈ আছে এইটো জায়গা আৰু এইটো হল খাৰগুলি উজান বজাৰত। সো আমি এতিয়া আহিছো বলক চাও কেনেকুৱা হয়। আমিও নিজে যেতিয়া চাম তেতিয়া বেলেগ মজা হ'ব ন। ৰিলছত তো দেখিয়ে থাকো। সো আপোনালোকে আহিব ইয়াত। এয়া হল এন্ট্ৰি গেট আৰু ডন বস্কৰ অপোজিটত। Do you know? Kok ada Isa? Pupu? ইয়াত মানুহ চা আজি সানডে বুলি ইমান ভিৰ হৈছে থিয় দিবই জাগা নাই। ये मुख मुठाबे तो वीडियो যদি দিছা মইতো তো দিমে। सीसी ये कालिया कहां से आ गया? ये रोड का वजह से काली आया है। আমি উলাই দিলো ইমান গৰম ইমান মানুহ বাপৰে। ओ माय गॉड सो कालिया। আৰু এই মন্দিৰটোৰ ওচৰতে আমাৰ বাবুৰ দেউতা মানে ৰাহুল হতৰ মামাকৰ ঘৰ ইয়াতে মাতিলে আমাক চাহ খাব আৰু তো গৰমৰ কাৰণে আমি ঠাণ্ডাই খালো আৰু ইয়াত মই প্ৰথমবাৰ আহিছো আহি মানে ইমান বেছি ভাল লাগিছে কাৰণ ইয়াৰে এনভায়ৰনমেন্টটো বহুত নিজৰ ফিল হৈছে আৰু মধুৰিআম ও এইটো আছে পকা মধুৰিআম। আমি এতিয়া মন্দিৰৰ পৰা ডাইৰেক্ট আহি গলো আলহী খাব আৰু মন্দিৰৰ ওচৰতে ঘৰ আমাৰ ৰাহুলৰ মামাহঁতৰ ঘৰ ইয়াত। তো আহি ইয়াত টিকলিয়ে ইয়াতে আম পাৰিবলৈ মধুৰিআম পাৰিব লৈছে। তো ইয়াতে সৰু সৰু মধুৰিআম মানে পকা ধুনীয়া মধুৰিআম আছে। তো এতিয়াতো পাৰি লওঁ। তো আহি কেনে কিবা কিবি খালো আমি কি ঠাণ্ডা কোল্ড ড্ৰিংকছ চব দুটাও তাতে ৰখি চাই আছে আমাক। বাবু আহিব এতিয়া আমাক দেখি। এই সব গাইস কিমান ডাঙৰ মধুৰিআম পাইছে তিনটা। ডাঙৰ মধুৰিআম পাইছে সব গাইস তিনটা। তাই মধুৰিআম পাৰি আমাক খুৱাইছে দুটা পঠাই দিলে তলত তিনটা তাতে হাতত আৰু পাৰি আছে গাইস। চাই পৰিছে চাই থাকক। সো গাইস কালি আমি আহি বহুত মানে ভাগৰে জুগৰে তো ভিডিঅ' বনোৱা নহ'ল। তো আজি হ'ল মানডে আজি মন্দিৰ গৈছিলোঁ মন্দিৰৰ পৰা আহিলোঁ আৰু ভিডিঅ'টো চাই কেনে পালে জনাব আৰু সকলোকে শাওণ মাহৰ প্ৰথমটো সোমবাৰক বহুত শুভেচ্ছা যাচিলোঁ। চ' সেয়াই আজিলৈ আহিছোঁ আৰু নেক্সট ভিডিঅ' আহিব ক'ৰবাত গ'লে চাই থাকিব। বাই বাই।